के पालो दल हे प्रभु भगवते वत्सल हरि ए नेखिन नारद परिवार परिमगहन উঠানার প্রভু বার কুয়াশনার কি উদ্দেশ্য লই আমার আহিলা মূর্খ মিপে नारायण प्रभु इंद्रिय गणर बहमती হয় এই সংসাৰৰ সকলো জীৱই নিজ নিজ কৰ্তব্যতে হৈছে বৰ্তি সৎ কৰ্ম আৰু অসৎ কৰ্মৰে প্ৰাদুৰ্ভাৱ ঘটিছে প্ৰভু ইয়াৰ যদি ভাৰসাম্যতা ৰক্ষা নকৰে এই সংসাৰৰ পৰিণামে হ'ব ভয়ংকৰ হে দেৱৰীতি প্ৰভু সমুচিত কথাকেই কৰিছা পকা নাৰায়ণ যি জীৱই ইন্দ্ৰিয়গণক কৰিছে নিয়ন্ত্ৰণ প্ৰভু সেই জীৱই সৎ কৰ্মৰ যোগে সৎ পুণ্য কৰিছে অৰ্জন নাৰায়ণ আনহাতে প্ৰভু ইন্দ্ৰিয়গণৰ দ্বাৰা বশৱৰ্তী জীৱই অসৎ কৰ্মৰহে কৰিছে সাধন প্ৰভু বৈপৰীত্যৰ ফলখন ৰক্ষা কৰিবলৈ আছেনে বিশেষ উপায় নিশ্চয় আছে দেৱৰীতি প্ৰভু সংসাৰৰ যত জীৱ নাগ নৰ গন্ধৰ্ব কিন্নৰ সুৰ সুৰ সকলোকে কৰ্ম ফল প্ৰদানৰ হেতু আৱশ্যক হৈছে শক্তিমণি প্ৰভু দেৱগণে কোন দেৱে লভিব এনে কৰ্তব্য মহান হে দেৱৰীতি প্ৰভু খোৱা চোৱা আদিত্য লোকলো নাৰায়ণ प्रभु यदि तुम्हारा कोई गया तुम्हारे अनंत महिमा प्रभु ए नेखिन नारदे पुनश्च बाहे जनानिपा दाहे वे माधि सुविदाय ईश्वरे परम ब्रह्म प्रभु नारायण हरि प्रभु नारायण